কিমান বেছি কষ্ট পালে মানুহে নিজৰ ঘৰখন ত্যাগ কৰি থৈ আহিব পাৰে, কিমান বেছি কষ্ট পালে আপোন মানুহবোৰৰ পৰা আঁতৰি থাকিব পাৰে, কিমান বেছি কষ্ট পালে নিজক শেষ কৰি দিব পাৰে মানুহে, নিজৰ সকলোবোৰ থান বানকৈ ভাঙি চিঙি আঁতৰি যাব পাৰে। নাথাকোঁ আৰু ঘৰত, ওলাই যাওঁ, ক'ত যাম কি হ'ম কি নক'ম মই নিজেও নাজানো। মাথো মোৰ লক্ষ্য আৰু মোৰ উদ্দেশ্য ঘৰখন এৰি যোৱা, এই আপোন মানুহবোৰৰ পৰা আঁতৰি থকা। বৰ কষ্ট পাইছোঁ। মানুহে বহুত বেলেগ বেলেগ ধৰণৰ কথা কয়, আনৰ খাই বৈ আৰু কিমান থাকিম, নিজৰ কিবা এটা যেতিয়ালৈকে নহয় হয়তো একেবাৰে ঘৰলৈ নাযাওঁ। যদি মোৰ মৃত্যু হয় ন, তথাপিতো ঘৰলৈ উভতি নাযাওঁ, ওলাই যাওঁ ঘৰৰ পৰা, একেবাৰে সকলোবোৰ এৰি থৈ আহিছোঁ। যাওঁ, ক'ত কি হ'ম কি নক'ম নাজানো, নিজৰ জীৱনৰ সকলোবোৰ বাদ দি একেবাৰে ওলাই আহিছোঁ। আৰু সঁচাকৈ চাওক, ওলাই গুচি আহিছোঁ ঘৰৰ পৰা, আৰু এইটো ঘৰ চাওক, এতিয়া ওলাই গুচি আহিলোঁ। ক'ত যাম ক'ত থাকিম কি কৰিম মুঠতে আজিৰ পৰা ভিডিঅ' পাবও পাৰে নাপাবও পাৰে, কোনো গেৰাণ্টি নাই। চ' সেয়া আৰু যামগৈ আৰু ঘৰ বহুত বেয়া লাগিছে, কিন্তু কি কৰিব, উপায় নাই, যাবই লাগিব নিজৰ কামত। আৰু লগত এইখিনি ইম্পৰ্টেণ্ট ফাইল লৈ লৈছোঁ, মিছাকৈ কোৱা নাই মানে, ঘৰ চব এৰি পিনি গুচি আহিছোঁ। এনেই কোৱা নাই মানে, লগত কি আছে আপোনালোকক দেখাই দিছোঁ। চাওক, এইটো এটা বেগ লৈ লৈছোঁ, এইটো চাউলৰ বেগ আছে, চাউল আছে, এইপিনি বাকচ আছে, আৰু মানে গুচি আহিছোঁ ঘৰৰ পৰা, এই একদম ঘৰ দুৱাৰ চব এৰি, মানে মোবাইল চবাইল ভাঙি মেলি গুচি আহিছোঁ ঘৰৰ পৰা। মই মানে কি ক'ম আৰু, উপায় নাই, জীয়াই থাকিবলৈ মানে ইচ্ছা নাই আৰু, ক'ত যাম ক'ত মৰিম কি হ'ম আৰু। গুড মৰ্ণিং, আৰু এতিয়া মানে ফাইনেলি আহি পাই গ'লোহি মানে বাছ ষ্টেচন বুলি ক'ব লাগিব, মানে STC কাউণ্টাৰত আছোঁ, আৰু এতিয়া যাই আছোঁ ফাইনেলি। ক'ত যাই আছোঁতো আপোনাক ক'ব নোৱাৰিম, কাৰণ গম পাইছিলে ঘৰৰ পৰা ওলাই মেলি আহিলোঁ, চব বস্তু লৈ, ইয়াত বেগ চেগ এতিয়াও আছে। এয়া চাওক ৰাতিপুৱা পৰিৱেশটো, মানে ওলাইতো আহিলোঁ, ক'ত যাম কি কৰিম কোনটো ঠিকনা নাই, ঠিকনাবিহীন জীৱন নাটৰ ৰলো ভাৱৰীয়া হৈ বুলি কোৱা নিচিনা হৈছে মোৰ অৱস্থাটো, কিন্তু যাবই লাগিব। অঁ পাৰিছা নাই, পাৰিছা ৰাস্তা ক্লাছ কৰোঁ বোলো, পাৰ হৈ লোৱা। আৰু এয়া ভাইটি এনেকৈ আহি আছে মোৰ লগত, ই অকণমান কষ্ট কৰি দিছে বেচেৰাটো, কষ্ট দিছোঁ আৰু। ইয়াতে ৰখিবা নেকি, ইয়াতে ৰখিবা, অ'কে ব'ল ৰখি দেখা তেতিয়াহ'লে। অৱশেষত আহি মানে কি হ'ল, পাই গৈছোঁহি, প্ৰায় আমি য'লৈ আহি আছোঁ মানে তাত পাই গৈছোঁহি। আৰু এয়া হৈছে এটা গাঁৱৰ একদম সুন্দৰ পৰিৱেশ, আৰু এই পৰিৱেশটোৰ মাজতে মানে ক'লৈ গৈ আছোঁতো আপোনালোককতো কোৱাই নাই, ক'লৈ গৈ আছোঁ সেইটো বা জানিবলৈ একেবাৰে পিছত গম পাব। আৰু এইপিনি ভাইটি গৈ আছে, প্ৰায় ল'ৰাটো বেচেৰাটো বহুত বেছি কষ্ট দিয়া হৈছে, আৰু কালিয়ে ভাত পানী খোৱা, আৰু এতিয়াতো খোৱাই নাই। আৰু গৈ আছোঁ, তাত গোৱাৰ পিছত কি হয় এয়া দেখিছে নহয়, বেচেৰাটো বহুত বেছি কষ্ট পাই গৈছে মোৰ কাৰণে, মাত্ৰ মোৰ কাৰণে ইমানখিনি কষ্ট কৰি আছে বেচেৰাটোৱে, উপায় নাই। আমি কালিয়ে ওলাইছিলোঁ, আৰু আপোনালোকেতো ফেচবুকত ইতিমধ্যে আপডেট পাই আহিছে বাৰু, জনোৱা হৈছে আপোনালোকক। আৰু এয়া চাওক, মোনা হাতত পইচাও লৈ থকা হৈছে, লৈ পূৰা গৈ আছোঁ। আৰু বাকী চাই থাকক, ক'লৈ গৈ আছোঁনো কি হৈ আছে আটাইখিনি গম পাব। আৰু এতিয়া আছোঁ মানে নাওকাটা বুলি কয় জেগাডোখৰ, আৰু তাৰ পৰা যাই আছোঁ। আৰু লাষ্ট ম'মেণ্টত মানে কি হ'ল, এয়া বহি ল'লোঁ ভাইটিৰ সৈতে, আৰু মানে গৈ আছোঁ পিলপিলিত গৈ আছোঁ, মানে পিলপিলি মানে আমাৰ ফালে ই ৰিক্সা বা বেটেৰী ৰিক্সা বুলি কয়, তাতে যাই আছোঁ। আৰু আমাৰ পিলপিলি বুলি কয় তাকে গৈ আছোঁ। আৰু বাকী পামগৈ, পোৱাৰ পিছত বাৰু ক'লৈ আহিছোঁ কি আহিছোঁ কিয় আহিছোঁ সেইখিনি কথাটো আপোনালোকক জনাম, এতিয়ালৈকে একো জনোৱাই নাই, মাত্ৰ আপোনালোকে গম পাই ঘৰৰ পৰা ওলাই আহিছোঁ, ক'ত যাম বুলি আপোনালোকক কৈ আহিছোঁ, বা ধৰি লওক সকলোখিনি এৰি মেলি থৈ আহিছোঁ বুলিতো গম পালেই। যোৱাকালি মই ঘৰ এৰি গুচি আহিছিলোঁ, আৰু যোৱাকালি মই ভিডিঅ'টোত কৈছিলোঁ যে মই ঘৰ চব এৰি দিছোঁ, মোবাইল চবাইল দলিয়াই ভাঙি দিছোঁ বুলি কৈছিলোঁ, আৰু ভাঙিও মানে কি ভাঙি দিয়া নাই, দলিয়াই দিছিলোঁ সঁচাকৈ, কিন্তু নাভাগিলে। আৰু ভাঙিবলৈনো কিয়, মোবাইলটো কিমান কষ্ট লৈছোঁ, কিন্তু সেইবিলাক কথা নকওঁ বাৰু। কিন্তু এতিয়া মই এটা এক্সাইটেড হৈ আছোঁ নিজকে। এয়া চাওক
মানে এইটো মোৰে এতিয়া বুলি ক'ব পাৰি ডেস্কটপ আৰু এয়া ভাইটিজনে পিঠিকে আছে ভাইটিজনে মানে ই আৰু এয়া মোৰ ভিডিঅ'টো ক'ত গ'ল ক'লে পঠিয়ালে মোৰ ভিডিঅ' ক'লে গ'ল মোৰ ভিডিঅ' পটাপট আনিব লাগিব পটাপট লাগে আৰু মানে কি হ'ল হেৰাই দিলে চাওঁ মই দিম দিয়া আৰু মই মোৰ ভিডিঅ' উলিয়াম চাওক শিকি আছোঁ কম্পিউটাৰটো অকণমানকৈ ভালকৈ নাজানো এয়া গুগল কি উলিয়াই লাগে হে বেক কৰক চাওঁ ইউটিউবতে আছে এই আঙুলটো ক'ৰবাত টাচ হৈ গ'ল আকৌ এয়া কি কৰিলে ইয়ে জানে আৰু এই কীবৰ্ডৰ আঙুলটো লাগি গ'লো মাউচটো ক'লে গ'ল এইটো দেখোন এই মাউচটো নহয় অ' সেই ওপৰ হেৰিটো এয়া মই নিজে এতিয়া চলাই আছোঁ বিশ্বাস কৰে নকৰে নাজানো আপোনালোকে মই নিজে চলাবলৈ শিকি আছোঁ নাজানো ভালকৈ হ'লেও চেষ্টাটো কৰিব লাগিব আৰু এতিয়া চাওঁ কম্পিউটাৰ টিপি আছোঁ মাউচটো ক'লে গ'ল গুগল ক্ৰম অ'পেন হ'ল অ'পেন হোৱাৰ পিছতে মই নিজে চলাই আছোঁ দেই নিজে চেষ্টা কৰি আছোঁ আৰু ক'লে বা গ'ল মই এইটো বিচাৰি নাপাওঁ চবতছে ডাঙৰ কথা মই এই বস্তুটো বিচাৰিবলৈ বৰ দিগদাৰ অঁ ইউটিউবটো অ'পেন হৈছে বাৰু অ'পেন হোৱাৰ পিছত এতিয়া মোৰ ভিডিঅ'টো বজাই থোৱা আছিলে ন এয়া চাওক মোৰ ভিডিঅ' এয়া মোৰ নিজৰ ভিডিঅ' বজিব এতিয়া চাওক এয়া মোৰ ভিডিঅ' বজি আছে ইউটিউবত মোৰ নিজৰ ভিডিঅ' এইটো দেখিছে মই এইটো যে মই আৰু মই নিজৰ ভিডিঅ' লগাই মানে পূৰা লেপটপ মানে হেৰি কৰি আছোঁ এইপিনি আমাৰ চুব্ৰন আছে ল'ৰাটো আহিছে আৰু এইপিনি আৰু এজন আমাৰ ষ্টুডেণ্টে হ'ব ইয়াক ময়ো চাগে পঢ়াব লাগিব নেকি নাজানো ক্লাছ 2ত এডমিশ্যন লৈছে কাৰণ মই টিচাৰ হিচাপে এপইণ্টমেণ্ট লৈছোঁ লগতে মই নিজেও মানে পঢ়িবৰ কাৰণে আহিছোঁ এখন বিদ্যালয়ত আৰু এইটো অপৰচুনিটি দিয়াৰ কাৰণে মোক বিশেষকৈ বৰ্মন ছাৰক ধন্যবাদ জনাইছোঁ লগতে স্কুল কৰ্তৃপক্ষৰ কমিটি মেম্বাৰক মানে স্কুলৰ যিটো মেনেজিং কমিটি মেম্বাৰ আছে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ ৰমণী বৰ্মন ছাৰ আৰু লগতে জোনমণি দেউৰী বাইদেউ মানে বাইদেউ যদি যোগাযোগ নকৰিলে আজি মই ইয়ালৈ আহিবলৈ নাপাওঁৱেই আৰু সঁচাকৈ নাহিলোৱে সেইদিন বাৰু বাইদেউ যোগাযোগ কৰিলে মানে মোক কথা ষ্টুডিঅ'ৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে ভাইৰেলো হোৱা নাই 1700 ভিউজ আহিছে কিন্তু কথা ষ্টুডিঅ' যে চাই থাকে বাইদেউজনীয়ে সেইটোকে মানে মোক কণ্টেক্ট কৰিলে আৰু মই আহিলোঁ ফাইনেলি আৰু এইপিনি মোৰ বাকচ চাকচ চব আছে এইটো মোৰ বাকচ এইপিনি মোৰ কাপোৰ কানি কিবা একদম জাপমূৰকৈ কৰি দিছোঁ এইবোৰ বাদ দিওঁ চাবলৈ কিন্তু এতিয়া আৰু এইবোৰ বাৰু ক'বলৈ নাযাওঁ কিন্তু ভাল লাগিছে ইয়াতে আহি পিনি এতিয়া পঢ়াবও লাগিব পঢ়িবও লাগিব চ' সেয়াই আৰু বাকী ফুল ভিডিঅ' এটা বনাই দিম আপোনালোকক সেইখিনি কাপোৰ কানি মেলি আছে কিবা কিবি আৰু সেইবিলাক বাদ দিয়ক চ' ভাল লাগিলে থেংক ইউ ইৰদা অল মেম্বাৰ আৰু ইৰদা এতিয়া মোৰ কি বুলি ক'ম এইটো মোৰ সপোন হয় চ' বাস্তৱ কৰিবৰ কাৰণে চেষ্টা কৰিম